10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব ঘৰে ঘৰে ট্ৰেক্টৰ ঘৰে ঘৰে চাকৰি ঘৰে ঘৰে বলে নতুন ঘৰ কিমান ডাঙৰ ডাঙৰ লেকচাৰ জিকাৰ পিছত 5টা বছৰ নাই মই মামা হিচাপে নতুন কথা এটা কম এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাস কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাস কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নাম ভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব টিচি আৰু নাই বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই এইটোকে লৈ ৰাইজৰ মাজত ভোট আদায় কৰিব চেষ্টা কৰিছে এইটো দি প্ৰমোদ বড়ো ৰাজনীতি কেতিয়াও এইটো দি তেওঁ পাৰ হ'ব নোৱাৰে आङो डिफु आरो काजिरङा मोननै समष्टियाव बिसायख'थिनि हाबाफारियाव बाहागो लादों आसामनि चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा बिथांजों आरो गुबैयै बे बिसायख'थियाव जौगानायनि इस्युखौ लानानैनो एनडिए निफ्राय बाहागो लादों आरो बेवहाय गोबां थांनाय 2014 मायथाइयाव नरेन्द्र मोदी बिथाङा बिबान लानायनिफ्राय गोबां रोखोमनि जौगानाय हाबाफारि बेवहाय जादों आरो बे जौगानाय हाबाफारिफोरखौ लानानैनो दिनैनि बिसायख'थियाव रायजो राजाफ्रा लोब लोब फैदों जोंहा बर' हिसाबै 2020 मायथाइयाव बिटिआर गोरोबथानि गेजेरजों बाहेरनि बर'फोरनि थाखाय बर' कसारी काउन्सिल दानाय जादों आरो बे बर' कसारी काउन्सिलनि सिमाया थिग जाबाय अलमोस्ट समष्टियाबो अलरेडि माने नटिफिकेसन जानायनि लामायाव दा बेखिना जानाय लोगो लोगोनो बेवहाय माखासे जौगालु हाबाफारिफ्रा बर' कसारी काउन्सिलनि गेजेरजोंनो जागोन बिनि अनगायै सोलोंथाइनि जेंना माखासे फरायसालिनि जेंनाफोर दङ आरो बेजों लोगोसे जोंहा हा हुनि जेंना दङ फरेस्ट एरियानि हा हुनि जेंना बे गासैखौबो लानानै जोङो सरकारजों सावरायगासिनो दङ जाहाथे गासैबो जिल्लायाव जोंनि हा हुनि जेंनाया थाबैनो सुस्रांजायो बेनि गेजेराव सनितपुर आरो बिश्वनाथनि गोबां हानि जेंनाया सुस्रांजाबाय आरो गलाघाट जिल्ला नगाव जिल्ला बेफोरनि जेंनाफोरखौबो सुस्रांनो थाखाय दुलाराय बर' फरायसा आफादजों आसामनि चिफ मिनिस्टार बिथाङा सावरायगासिनो दङ आं मिजिंथियो बे गासैबो थाबनो सुस्रांजागोन आरो नैबे बिसायख'थियाव थामथि खेबनि थाखाय प्राइम मिनिस्टार महरै नरेन्द्र मोदी बिथाङा दायित्व लानायनि उनाव माखासे गोग्लैसोनाय हारिफोर जेंना गोनां हारिफोरनि जेंनाफोरखौ सुस्रांनो थाखाय बिथाङा खामानि मावगोन जोङो बेखौ मिजिंथिदों दा बेनिखायनो जोंहा काजिरङा समष्टिनि सिङाव जिखिनि जिल्लाफोर दङ आरो जेराव जेराव बर' ओनसोलफोर दङ बयबो खौसे जानांगौ मानोना आगोलनि समफ्राव जोङो गुबुन गुबुन समाव गुबुन गुबुन दोलोनो गुबुन गुबुन बिजाथिनो भट होबोदों नाथाय खामानिखौ मावनांगौबा दानि जि एनडिए सरकार बेजोंनो जोङो थानांगोन आरो बिथांमोनानो बांसिन जोंनि जेंनाखौ बुजियो आरो जोंनि जेंनाखौ सुस्रांनो थाखाय बिथांमोनानो खामानि मावो ভুক্তভোগী বড় আন্দোলন হৈছিল বহুত ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে কিন্তু সেই পৰিস্থিতি সৃষ্টি কৰা বেক সাইডত খাৰতেনৰ বাহিৰত খাৰতেনৰ ভিতৰত বহুত এজেন্সি আছিল এইটো আমি বিটিসি বাকি ধৰিবই পৰা নাই আৰু ইয়াৰ কাৰণে বহুত পৰিস্থিতি আমি সন্মুখীন হ'ব লগা হৈছে আৰু সেইটো সময়ত আপোনালোকে চাওক বাইদেউসকল একশু আন্দোলন কৰি থাকিছিল কিয় আন্দোলন কৰিছিল এই ৰেল ৰকো হাইৱে ৰকো এই আন্দোলন কৰা একশু আছিলে আমাৰ বিপিএফ দলৰ যি সৰকাৰ আগ্ৰামাৰ যি সৰকাৰ সেইটো পতন কৰিবৰ কাৰণে আন্দোলন কৰি থাকিছিল আৰু এটা সংগঠন আপোনালোকে জানে যে অস্ত্ৰধাৰী সংগঠন তেখেতসকলক হয়তো উচুটো নিদি পেলাই বিভিন্ন কাৰ্যকলাপ কৰিব দিছিল ইয়াৰ কাৰণে আমাৰ দিনত হয় আমিও মানুহ
অশান্তি পৰিস্থিতি ৰাইজে সন্মুখীন হ'ব লগা হৈছে আজি তেখেতসকলৰ শাসনৰ দিন গণ্ডগোল কৰা বিয়া পৰিস্থিতি কৰা মানুহবিলাকে আজি চৰকাৰ গঠন কৰিছে শাসন কৰি আছে আমি বিপিএফ দলৰ যিমান ৰাজবংশী বঙালী মুছলিম বড়ো যিমান আছে কোনেও অশান্তি পৰিস্থিতি নিবিচাৰে তেখেতসকলৰ দিনত আমি কোনো আন্দোলন কৰা নাই কোনো বিয়া পৰিস্থিতি কৰা নাই ইয়াৰ কাৰণে আজি শান্তি আছে আৰু সেই শান্তিটো হ'বই লাগিব শান্তি নহ'লে উন্নতি কাম নহয় তেখেতসকলে শান্তিৰ কথা কৈ আছে আমাৰ অৱদান আছে ইয়াত কিন্তু উন্নয়নৰ কথা কিয় নকয় আমি সেই স্কুল এটা বনাইছো এলপি স্কুল কিয় নকয় আমি এই এটা ৰাস্তা বনাইছো কিয় ক'ব নোৱাৰে আমি সেই দালাং এটা বনাইছো কিয় ক'ব নোৱাৰে এই হস্পিটাল এটা বনাইছো আমি কিয় ক'ব নোৱাৰে কি উন্নয়নমূলক কাম কৰিছে উন্নয়নৰ কথা কওক না ৰাইজে আজি উন্নয়নৰ কথাহে বিচাৰিছে আমি ইঞ্জিনিয়াৰিং কলেজ বনাইছো CIT বনাইছো মেডিকেল কলেজ বনাইছো নার্সিং কলেজ বনাইছো ইউনিভার্সিটি বনাইছো তেখেতসকলে এটা ইঞ্জিনিয়াৰিং কলেজ বনাই দিয়ক না এগ্ৰিকালচাৰ কলেজ লাগে আমাৰ BTC কিয় বনোৱা নাই ফৰেষ্ট আমাৰ গোটেই উত্তৰাঞ্চলটো ফৰেষ্টৰ কিবা এটা স্কুল বা কলেজ লাগে আমাক য'ত ৰেঞ্জাৰ ট্ৰেইনিং হয় য'ত ডিঅপ ট্ৰেইনিং হয় য'ত ডিঅপ হয় ৰেঞ্জাৰ হয় সেইবোৰ লাগে আমাক কনজাৰভেশ্যনৰ আমাৰ ইনষ্টিটিউট লাগে অনুষ্ঠান লাগে কিয় বনোৱা নাই তেখেতসকলে শান্তি ৰাতিৰ শান্তি দিনৰ শান্তি মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি তহঁতক দিব লাগিব তহঁতক বুলেটে দিব লাগিব তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি মা দেউতাকতো নুঠাও এতিয়া মই মামা হিচাপে নতুন কথা এটা কম এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব হ'ব নে ল'ৰাটোৰো ময়ে ল'ব লাগিব মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি হয় নে নহয় কি বেটা কি কৈ আছ তহঁতক দিব লাগিব তহঁতক বুলেটে দিব লাগিব ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি মা দেউতাকতো নুঠাও যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব ই বুলেট পাব কিন্তু কোনে উঠাব মাক উঠাব নেকি হা উঠাব তেনেকৈ আছ আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক এতিয়া এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা তাৰ মানে 1 নিযুত মানে 10 লাখ 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব আপোনালোকে চিন্তা কৰক আগতে কিমান চৰকাৰ আহি গ'ল অৰুণোদয় আঁচনিটো আগতেও কৰিব পাৰিলেহেঁতেন কোনেও নকৰিলে লাখপতি বাইদেউৰ কামটো আগতো হ'ব পাৰিলেহেঁতেন কোনেও নকৰিলে আর লাখপতি বাইদেউ আকৌ মনত ৰাখিব 10,000 নহয় দে মই পিছত আৰু 25,000 টকা দিম প্ৰথমতে 10 পিছত আৰু 25 পাব তাৰ মানে লাখপতি বনাইহে এৰিম 100% বনিবই লাগিব হ'ব আজি আমাৰ চৰকাৰৰ দিনত বাগিচাৰ মজুৰি বাঢ়িলে 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে আগতে দালালক টকা নিদিলে চাকৰিয়ে নহলে এতিয়া মই হেলিকপ্টাৰ নামুতে মোক খুদি আছে
যে ছাৰ মামা দাদা পুলিচৰ ইণ্টাৰভিউ কেতিয়া মই কৈছো জুলাই সবে ফুৰ্তি পায় কাৰণ জানে টকা দিব নালাগে টকা নিদিয়াকৈ চাকৰি পাম আমি হয় না নহয় আজিকালি চাকৰি দিলে টকা চাকৰি কাৰণে টকা দিব লাগে নেকি কাবাক লাগে নেকি প্ৰথমবাৰ চৰকাৰী চাকৰি আমি বিনামূলীয়া কৰিছো কোনো টকা পইচা দিব নালাগে আজি ৰেশন কাৰ্ড ঘৰে ঘৰে বিচাৰি বিচাৰি আমি ৰেশন কাৰ্ড দিছো এই কাৰণে সবে হাত উঠাইছে আজি এনেকে অৰুণোদয়ও হ'ব এনেকে ইন্সুৰেন্সও পাম আৰু এনেকে ছোৱালীয়ে পঢ়াৰ খৰচও পাব লাখপতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব এইটো মোদীৰ গ্যাৰেণ্টি আৰু এই কথাটোকে মই আপোনালোকক ক'ব খুজিছো